চেম্পিয়নশ্বিপ দখল কৰিব পুরো বিটিআর জনসাধাৰণে চেঞ্জ বিচাৰিছে গতিকে জনসাধাৰণে চেঞ্জ বিচাৰিছে গতিকে আমি আউট অফ 30 ST চিট 32 পামেই সেইটো আমি 100% চিয়'ৰ ইয়াৰ সম্ভাৱনাৰ কথাই আহিব নোৱাৰে ইউপিপিএলত কোনো কোনে যোগদান দিলে নতুনকৈ ইউপিপিএলতো জাতি জনগোষ্ঠী তেনেকৈ কোনো ধৰ্মক লৈ পেলাই আজি কোনো ডিফেণ্ড কৰা নাই সকলো ধৰ্ম সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি জইন কৰিছে আৰু ইয়াৰ মেইন উদ্দেশ্যটো হ'ল BTC অঞ্চলত বৰ্তমানৰ BTR অঞ্চলত চেঞ্জ অনা ইকনমিকেলি চেঞ্জ ছ'চিয়েল চেঞ্জ পলিটিকেল চেঞ্জ আৰু আমি যে এইখন BTC অঞ্চলত কোনো পাৰ্টিৰ আণ্ডাৰত থাকি পেলাই আমাৰ অস্তিত্ব নোহোৱা হৈ আছিল সেই অস্তিত্ব আমি যেন আকৌ ঘূৰাই আনিব পাৰোঁ এইটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰিছে চাৰিটা গোটে একেটা মঞ্চৰ পৰা আঁতৰি গৈছে কিছুমানে BPF দল গ্ৰহণ কৰিছে কিছুমানে ইউপিপিএল গতিকে সম্পৰ্কে আপোনালোকৰ মতবাদ কিবা আছে নেকি নাই আপোনালোকে যি কথা সুধিবলৈ গৈছে সেই কথাটো হ'ল মানুহ হিচাপে সকলোৰে নিজৰ নিজৰ চইচ থাকে মই গেঞ্জি চোলা পিন্ধি ভাল পাওঁ কোনোবাই আকৌ কোট চোলা পিন্ধি ভাল পায় গতিকে এজন ব্যক্তি যি ব্যক্তিয়ে গেঞ্জি চোলা পিন্ধি পেলাই সমাজৰ লগত থাকি পেলাই ভাল লাগে সেই ব্যক্তিয়ে আকৌ কোট চোলা পিন্ধি ভাল নাপাবই আৰু কোট চোলা পিন্ধা ব্যক্তিয়ে কেতিয়াও গেঞ্জি চোলা পিন্ধিবলৈ নিবিচাৰে গতিকে আপোনালোকে এই উদাহৰণটো কি হিচাপে ক'বলৈ গৈছে আপোনালোকে বুজি পালে হৈ গ'ল মোৰতো প্ৰতিদিন দিয়ে নাই আজিৰ BTCৰ পলিটিক্সত ইউপিপিএলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো এটা পলিটিকেল পাৰ্টিয়ে নাই মইতো ভাবোঁ যদি ৰাইজে বিচাৰে মই হাগ্ৰামাৰ চিটতো খেলিবলৈ মন হাগ্ৰামা মহিলাৰে কৈছে ইউপিপিএল দল কাৰণে ফেক্টৰ নহয় গতিকে হাগ্ৰামা কি প্ৰত্যাহ্বান জনাব যোৱা 15 বছৰ তেওঁলোক কাক বা উচতনি দি পেলাই এটা ধৰ্মই আন এটা ধৰ্মৰ বিৰুদ্ধে কথা লৈ পেলাই আৰু এটা জাতিৰ আন জাতিৰ কথা লৈ পেলাই তেওঁ পলিটিক্স খেলি আছে সেইটো পলিটিক্স এতিয়া নচলিটো ৰাইজে বুজি পাইছে গতিকে ফেক্টৰ হয়নে নহয় তেওঁ নিজে গম পাব আৰু এইটো 8 এপ্ৰিলটো আপোনালোকে বাট চাওক চাগে বহাগ বিহু তেওঁ এইবাৰ কিহেৰে খাব মই ক'ব নোৱাৰোঁ ঠিক আছে